मोनसे सोमोनांथाव नुथाय आरो थासारि रोजा रोजा मोसौ मैसोखौ लानानै महकुमा बेंगिरि मावख'सिम रावना होदों 600 मोसौ फिसिग्राफ्रा। महकुमा खुंथाया होननाय बाथ्रा बायदियै मावफुङैनि गोख्रों अजद। मोसौ फिसिग्राफ्रा गोख्रोङै बुंदों मोसौ मैसोखौ लाखि नङाब्ला जोंखौ गुलि गावनानै फोथै। बेबायदि गोसोनि खुद्रिसारनायजों जनाय महकुमा खुंथायनि मावख'सिम रावना होलांदों रोजा रोजा मोसौ मैसोखौ लानानै सुबुंफ्रा। सरकारि महराव गनायथि मोननाय सरनिया फोथारनि हाखौ संरैखाथि होनायनि सोलाय दखल खालामग्राफोरनो खुंथाया गथायनो नाजानायखौ गोख्रोङै खुद्रिसारदों मोसौ मैसो फिसिग्राफ्रा। दासान्दि महकुमा खुंथायनि मावख' फारसे मोसौ मैसो लानानै रावना होलांनानै सुबुंफ्रा गोख्रों खुद्रिसारनो थांखि लादों। मख'नो गोनांदि मोसौ मैसो फिसिग्राफ्रा महकुमा खुंथायनि मावख'आव मा खालामगोन बेनि सायाव फैगौ समासो फोरमायगोन। আজি আমার 22 তারিখ 5/2023 তারিখ আমি আজি ধর্ণা প্ৰতিবাদী কাৰ্যসূচীটো আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীটো কিয় আৰম্ভ কৰিছে বুলি ক'বলৈ গ'লে আমি বাৰম্বাৰ প্ৰশাসনক আবেদন নিবেদন কৰাৰ পাছতো আমাৰ সংবাদ মাধ্যমৰ যোগেদি একেসকলক আমি অৱগত কৰিছোঁ, কিন্তু আমাৰ কোনো কাৰ্যকৰী নোহোৱাৰ কাৰণে আজি উপায়হীন হৈ আজি য'ত নেকি বেদখলী মানুহসকলে খেতিয়ক বুলি বেদখলীবিলাকে নিজকে খেতিয়ক বুলি কয়, এইসকলে নিউজৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি একেসকলে দাও জাতি জোং লৈ পেলাই যিটো আমাক সমাজক দেখুৱাইছে আমাৰ ভয় ভাবুকি যাতো আমাৰ মানে প্ৰাণৰ ভয়ত আজি আমি পিজিআৰ এৰি পেলাই বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে। কাৰণ প্ৰশাসনে দেখিছে অন কেমেৰাত একেসকলে দাও জাতি জোং লৈ পেলাই নিউজত ওলাইছে, কিন্তু একেসকলক কোনো মানে পদক্ষেপ লোৱা নাই। এইটোৰ কাৰণে আমি এই পিজিআৰখন এৰি পেলাই ওলাই আহিবলৈ বাধ্যতামূলক, কাৰণ আমি প্ৰাণৰ আমাক ভাবুকি দিছে, আমাৰো সপৰিয়াল আছে, আমি পৰিয়ালবৰ্গক প্ৰতিপালিত কৰিবৰ কাৰণে আমি গৰু ম'হ এই চৰণীয়া পথাৰত পুহিছোঁ। এইটোৰ কাৰণে আমি উপায়হীন হৈ পেলাই আজি 22 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমি জোনাই প্ৰশাসনক গোটেই গৰু ম'হ হাজাৰ হাজাৰ গৰু ম'হ আমি চমজি দিম। 23 তাৰিখৰ দিনা আমি মহকুমাধি কাৰ্যালয়লৈ লৈ যাম আৰু চমজি দিম। একেসকলে যদি চমজি নলয় আমাক গুলীয়াই হত্যা কৰিব লাগিব, আৰু যদিহে গুলীয়াই হত্যা কৰিব নোৱাৰে আমাক, তেতিয়াহ'লে আমাক 17,920 বিঘা মাটি সম্পূৰ্ণ চাৰিসীমা একেসকলে জুকি উলিয়াই দিব লাগিব। নহ'লে আমি যেতিয়ালৈকে সমাধান নাপায় তেতিয়ালৈকে আমি ঘূৰি নাহোঁ। লাগিলে গৰু ম'হ বান্ধি তাতেই বান্ধি শেষ কৰি দিম। কাৰণ আমি এনেদৰে নকৰিলেও প্ৰশাসনে কূটনীতি কৰি পেলাই আমাক ইচ্ছাকৃতভাৱে আমাৰ পিজিআৰখন খণ্ড বিখণ্ড কৰি আমাৰ 4,135 বিঘা মাটি ব্ৰহ্মপুত্ৰৰ বুকুলৈকে পঠিয়াইছে, তাত য'ত নেকি একেবাৰে আমাৰ উপযোগী নহয়। আৰু মই বাৰম্বাৰ প্ৰশাসনক আৰু জোনাই ৰাজচক্ৰ বিষয়াক অৱগত কৰি আছোঁ যে সংবাদ মাধ্যমৰ যোগেদিয়ে হওক বা আমাৰ কাগজ পত্ৰৰ যোগেদিয়ে হওক আমি আবেদন নিবেদন কৰাৰ পাছতে একেতে কূটনীতি কৰি পেলাই আমাৰ মাজিয়ালী মুনমুটিখন ছিন্ন বিচ্ছিন্ন কৰি দিছে। বেদখলৰ লগত জড়িত হৈ আমাৰ যিখন আমাৰ 17,920 বিঘা মাজিয়ালী মুনমুনি চৰণীয়া পথাৰ, এই চৰণীয়া পথাৰৰ ভিতৰত আমাৰ জোনাই ৰাজচক্ৰ বিষয়াই নিজ ইচ্ছামতে মানে NC ভিলেজ বুলি একেতে মাটি জৰীপ কৰিবলৈ লৈ আছে। আমি সম্পূৰ্ণ তাৰ মনোপ্ৰত নহয়, আৰু একেতক অৱগত সম্পূৰ্ণ কৰা হৈছে যে আমাৰ ভূমি আমাক সম্পূৰ্ণ চাৰিসীমা উলিয়াই দিব লাগে, অন্যথা আমাৰ উপায় নাই। যদি আমাৰ চাৰিসীমা একেসকলে সম্পূৰ্ণভাৱে জুকি উলিয়াই নিদিয়ে তেতিয়ালৈকে আমি আজিৰ দিনৰ পৰা ওলাই গৈছোঁ, পিছৰ দিনলৈকে আমি ঘূৰি নাহোঁ। আমাৰ এইটো স্পষ্ট কথা। যদি একেসকলে আমাৰ গৰু ম'হ চমজি নলয় তেনেহ'লে আমাক গুলীয়াই হত্যা কৰিব লাগিব। যদিহে গুলীয়াই হত্যা কৰিব নোৱাৰে গৰু ম'হ চমজিলৈ আমাক উচিত মূল্য দিব লাগিব, আৰু আমাৰ 700 পৰিয়ালক সংস্থাপনৰ সিদ্ধান্ত ল'ব লাগিব। আজি আমি আপোনালোকে নিশ্চয় অন কেমেৰাত দেখি পাব, অসমবাসীয়ে চাব, জোনাইবাসীয়ে চাব আৰু জোনাই ৰাজচক্ৰ বিষয়েও চাব। আমি হাজাৰ হাজাৰ গৰু ম'হ লৈ পেলাই আমি আজি 22 তাৰিখ এই পিজিআৰ এৰি আমি ওলাই যাবলৈ আমি প্ৰস্তুত হৈছোঁ। আমি ওলাই যামেই, আৰু কোনো পধ্যে আমি সমাধান যেতিয়ালৈকে আমাক লিখিতভাৱে আমাক যদি সমাধান নিদিয়ে আমি ঘূৰি নাহোঁ। আজি 22/5/2023 বহুত আমি দুখত আৰু পৰিতাপ হ'বলগীয়া হৈছে, কিয়নো আমাৰ যিটো 17,920 বিঘা চৰকাৰীভাৱে আমন্ত্ৰিত চৰণীয়া ভূমিখন এতিয়ালৈকে মহামান্য আদালতে গুৱাহাটী উচ্চতম ন্যায়ালয়ে 2017 চনতেই তাত থকা চৰণীয়া পথাৰত যিমানখিনি ভূমি আছে
জুকি উলিয়াই য'ত বেদখলকাৰী আছে সিহঁতক উচ্ছেদ কৰিবৰ কাৰণে উচ্ছেদ কৰি সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে 2017 চনতে ৰায়দান দিয়া আছে। কিন্তু আমাৰ জোনাই প্ৰশাসন বিষয়াই কোনো আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়কো কুণ্ঠাবোধ নকৰি নিজৰ ইচ্ছাকৃতভাৱে কাৰ্যবোৰ চলাই গৈছে। আৰু পলিগন ছাৰ্ভেৰ নামত আমি পলিগন ছাৰ্ভে কৰা সময়ত ৰাজচক্ৰক সুধিছিলোঁ পলিগন ছাৰ্ভেটো কেনেকুৱা হৈছে ছাৰ বুলি কওঁতে সি ক'লে যিমানখিনি চাপৰিত চৰ অঞ্চল আছে সকলোবোৰ জুকি উলিয়াই দিম, জুকি উলিয়াই কিমান মাটি আছে তাক জুকিছোঁ বুলি কয়। অৱশেষত আমি খবৰ পালোঁগৈ যে তাত চক্ৰ বিষয়া কাৰ্যালয়ত গৈ খবৰ লওঁতে চক্ৰ বিষয়াই ক'লে যে আমি আপোনালোকক PGR ভূমি জুকি উলিয়াই দিলোঁ, PGR ভূমি জুকি উলিয়াই দিছোঁ বুলি ক'লে 19,880 বিঘা, য'ত নেকি আমাৰ যিটো চৰণীয়া পথাৰখনৰ আধা সংখ্য ভূমি সিহঁতে ব্ৰহ্মপুত্ৰ বুকুত ঠেলি দিলে। আৰু মাজিয়ালী মুনমুনি যিখন গাঁও এইখিনিৰ পৰা সিহঁতে আঁতৰাই ডাইভাৰ্ট কৰি আধা সংখ্য ভূমি ব্ৰহ্মপুত্ৰলৈকে ঠেলি দিয়াৰ কাৰণে আমাৰ গৰু ম'হবোৰ থকাৰ অৱস্থা নাই। এতিয়া খেতি বাতিৰ সময় আহি পৰিছে, য'ত NC ভিলেজ বুলি খেতি বাতি লগোৱাৰ লগে লগে যোৱা বছৰৰ পৰা আমাৰ সংঘৰ্ষ হৈ যোৱা বহুত আপোনালোকে গম পায় চাই আছে। আৰু মানুহক গোৱালিত সোমাই কাটিছে আৰু গৰু ম'হক মাৰিছে, গৰু ম'হক কাটি মাৰি আৰু গোৱালক মাৰাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আৰু আমি এই চৰণীয়া পথাৰখনত সুৰক্ষা নোহোৱাকৈ আৰু আইন বিষয়া বা আৰক্ষী বিষয়া আহি পাবলৈ বহুত সময় লাগে, বহুত দূৰণীয়া জেগা, ইয়াত আইন প্ৰশাসনে একো কাম কৰিব নোৱাৰা অৱস্থা হৈ গৈছে। এইটোৰ কাৰণে আমি ভয় শংকাত অন কেমেৰাত সিহঁতে সিদিনা আমাক মাৰিম কাটিম বুলি নক'লেও কেমেৰাত সিহঁতে যিটো জোৰ সমদল দেখুৱাইছে, দাও লৈ লাঠি লৈ আকুৰা দাও লৈ আমাক মাৰিবলৈ সিহঁতে আক্ৰমণ কৰিব চেষ্টা কৰিছে। এইকাৰণে আমি ভয়ত আমি এই ডোখৰ চৰণীয়া পথাৰৰ পৰা আজি 22 তাৰিখে ওলাই গৈছোঁ। আমি কাইলৈ 23 তাৰিখে সমস্ত গৰু ম'হবোৰ সমজুৱা বা কেবে মহকুমা ডিপটিক সমজান কৰাৰ কাৰণটোৱে হ'ল মানে আমাক অতি সোনকালে ন্যায় লাগে। আমাৰ মানুহকেইটা এই যিটো PGR মাটি আছিলে সেইখিনি আমাক অতি সোনকালে ঘূৰাই পাব লাগে। আৰু এই আমাৰ মানুহবিলাক যেন এই বেদখলিৰ পৰা শান্তি হোৱা নাই, অশান্তিৰ কাৰণে ওলাই আহিছে। আমি আজি 22 তাৰিখৰ পৰা ওলাই আহিছোঁ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰৰ পৰা। ইয়াত আমি থাকিব নোৱাৰা হৈ গ'লোঁ, কাৰণ অসম চৰকাৰে যিখন মাটিক আমাক PGR বুলি ঘোষণা কৰি দিছিল, কিন্তু আজি পৰ্যন্তলৈকে এই PGR মুক্ত নহয়। বৰঞ্চ অসম জৰীপ বিভাগে আহি আমাৰ PGRখনৰ পৰা 7-8খন NC ভিলেজ বুলি ঘোষণা কৰা হ'ল। আৰু বাকী কিছুমান মাটি 17,920 বিঘাৰ পৰিৱৰ্তে আমাক দিলে 13,185 বিঘা, আৰু বাকী 4,135 বিঘা মাটি ব্ৰহ্মপুত্ৰ বুকুত আমাক ঠেলি দিলে। এইকাৰণে আমি ইয়াত গৰু ম'হ ৰাখিবলৈ জেগা নাই। যিটো মাটি আমি বাৰিষা কালত ইয়াত গৰু ম'হত তাই পায় আৰু অলপ খাবলৈও পায়, কিন্তু এইখিনি জেগাত যেতিয়া সিহঁতে জুকি দিলে, এইকাৰণে আমি মাজিয়ালী মুনমুনিৰ পৰা ওলাই আহিলোঁ। আৰু আজি ওলাই গৈ কাইলৈ আমি মহকুমা ডিপটি কাৰ্যালয়ৰ ফিল্ডত আমি উপস্থিত হ'ম, আৰু তাতে উপস্থিত হৈ গৰু ম'হবিলাক তাতে ৰাখি পেলাই মহকুমা ডিপটিক চমজাই দিম বুলি আমি গৈ আছোঁ। আৰু যাতে সমগ্ৰ আমাৰ জনাইবাসীক বিনম্ৰ অনুৰোধ, আমাৰ এই কাৰ্যত কোনো বাধা নিদিয়ে, আৰু ক'ৰবাত যদি অসুবিধা হ'লেও আপোনালোকে দল সংগঠন সকলোকে আহ্বান জনাই মই বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক সহায় কৰি যাতে প্ৰশাসন বা আমাৰ মহকুমা ডিপটি কাৰ্যালয়ৰ ফিল্ডলৈকে যাতে আহি পাওঁ, তাৰ কাৰণে সহায় কৰিবৰ কাৰণে মই অনুৰোধ ৰাখিলোঁ। আৰু আমি যেতিয়ালৈকে এই 4,135 বিঘা মাটি ঘূৰাই নাপাওঁ তেতিয়ালৈকে আমি মুনমুনি মাজিয়ালীলৈ ঘূৰি নাহোঁ। আমি যিমান দিনলৈকে লিখিত আকাৰে নাপাওঁ ইমান দিনলৈকে আমি চৰকাৰৰ ফিল্ডতেই বহি থাকিম বুলি সংকল্পবদ্ধ হ'লোঁ। 2023-24 सोलोंथाइ बोसोरनि थाखाय
क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एइचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय। दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव दायो आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो। बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुन गोनां सोलोंथाइखौ लानो हागोन। लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं। गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन। थामहिनबा सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन।